হেল্ল' বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল ফেক্ট ইন আছামিছলৈ। বলক আজি আমি আগবাঢ়ি যাওঁ এখন ধুনীয়া দেশ থাইলেণ্ডলৈ। আপোনালোকে জানেনে থাইলেণ্ডৰ ৰাজধানী চহৰ বেংকক, যাক আকৰ্ষণীয় কৰি তোলে নাইট লাইফ, তাৰ থাই মাছাজ। তাৰোপৰি ইয়াত থকা সাগৰৰ বাৰ, ইণ্টাৰনেশ্যনেল হোটেলছ, ধুনীয়া ধুনীয়া মলবোৰে ঠাইখনৰ অধিক আকৰ্ষণীয় কৰি তোলে। আপোনালোকে জানেনে বাৰু বেংককৰ যে প্ৰকৃত নামটো পৃথিৱীৰ আটাইতকৈ এটা দীঘল নাম, য'ত লগ লাগি আছে মুঠ 21টা শব্দ। থাইলেণ্ডক অতীজতে ছিয়াম নামেৰে জনা গৈছিল। 1948 চনত এই ছিয়াম নামটো সলনি কৰি থাইলেণ্ড ৰখা হৈছিল। বন্ধুসকল, আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই আছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। থাইলেণ্ডে আছিল একমাত্ৰ দেশ যিয়ে কেতিয়াও কাৰো শাসনৰ তলতে নাছিল। এইখন দেশৰ ৰাষ্ট্ৰীয় গ্ৰন্থখনৰ নাম আছিল ৰামকীৰ। আৰু জানেনে, থাইলেণ্ডৰ 95% মানুহেই আছিল বৌদ্ধ ধৰ্মাৱলম্বী লোক। ইয়াৰোপৰি থাইলেণ্ডৰ কাৰেঞ্চি থাইবাট হিচাপে জনা যায়। বন্ধুসকল, জানেনে থাইলেণ্ড মানে কি? যাৰ অৰ্থ হ'ল ফ্ৰীলেণ্ড, অৰ্থাৎ আজাদ মানৱৰ ভূমি, যিখন 1430টা দ্বীপৰ দ্বাৰা গঠিত এখন দেশ, যিখনে পৃথিৱীৰ চাৰিসীমাত 25তম ডাঙৰ দেশ হিচাপে পৰিগণিত হৈছে। থাইলেণ্ডক পৃথিৱীৰ 5ম ফ্ৰেণ্ডলি দেশ বুলি জনা যায়। আনকি এইখন দেশত প্ৰায় 40,000 মঠ মন্দিৰ আছে। এই মঠ মন্দিৰবোৰে ঠাইখনৰ সৌষ্ঠৱ দুগুণে বৃদ্ধি কৰিছে। আৰু বন্ধুসকল, আমাৰ ফেমাছ এনাৰ্জি ড্ৰিংক ৰেড বুলৰ আৱিষ্কাৰ প্ৰথম এই দেশতে হৈছিল। আনকি পৃথিৱীৰ আটাইতকৈ ডাঙৰ ঘৰিয়াল ফাৰ্মখন ইয়াতেই আছে। ইয়াৰোপৰি ভাৰতবৰ্ষৰ পৰা থাইলেণ্ডৰ দূৰত্ব বেছি নহয়। নিউ দিল্লীৰ পৰা থাইলেণ্ডৰ ৰাজধানী বেংককলৈ যাবলৈ মাত্ৰ 4 পৰা 5 ঘণ্টা সময়হে লাগে। এই ঠাইলৈ পৃথিৱীৰ বেছি সংখ্যক লোকেই ভ্ৰমণ কৰে। বন্ধুসকল, আপোনালোকে যদি যাবলৈ বিচাৰে, অতি কম খৰচতে এই ধুনীয়া দেশখন ভ্ৰমণ কৰি আহিব পাৰে। চ' ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু এনেকুৱা ভাল ভাল ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।